আজিকালি দিনত হাতত মমবাতি লৈ যদি আপুনিও যদি প্ৰতিবাদ কৰি আছে তেতিয়াহ'লে সেই প্ৰতিবাদ কৰি কোনো লাভ নহয়। কাৰণ শিশুক যদি সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ শৈশৱ জীৱন কাঢ়ি নিয়াৰো আপোনাৰ কোনো অধিকাৰ নাই। সৰু সৰু নিষ্পাপ শিশুবিলাকক ধৰ্ষণ কৰে, তেওঁলোকক এইখন সমাজত কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। ধিক্কাৰ দিছো এই সমাজখনক, ধিক্কাৰ। হয়তো ধিক্কাৰ মানে ভালকে বুজি পায়। ধিক্কাৰ দিছো এই সমাজখনক, ধিক্কাৰ দিছো এই ব্যৱস্থা। ত' সেই পাখণ্ডবোৰক যিবিলাকে নিষ্পাপ শিশুবিলাকক হত্যা কৰে আৰু তেওঁলোকক ধৰ্ষণ কৰে। নিজকে সলনি কৰক, কাৰণ ফেচবুক পোষ্টত বিপ্লৱ কৰি কোনো লাভ নাই। আৰু ৰাজপথলৈ আহিব লাগিব, কাৰণ প্ৰতিবাদ কৰিব লাগিব। হাতত মমবাতি লৈ হলেই নহ'ব, ফেচবুকৰ পোষ্টৰ তলত বিপ্লৱ কৰিলেই নহ'ব। ৰাস্তালৈ ওলাই আহক, আৰু নহ'লে এদিন আমি নিজৰ ঘৰতেই নিজেই ভগনীয়া হ'বলগীয়া হ'ব। ধিক্কাৰ দিছো সেইখন অসমক, ধিক্কাৰ দিছো সেই পাখণ্ডকেইটাক, আৰু ধিক্কাৰ দিছো গোটেই সমাজ ব্যৱস্থাপনাক। ধন্যবাদ।